পুৰুষ এজনক দেখিলেই আপোনালোকে বিশ্বাস কৰি নল'ব যে তেওঁ আচলতে পুৰুষ, কাৰণ সেইজন পুৰুষে পেণ্টৰ সলনি পেণ্টিও পিন্ধি থাকিব পাৰে তলত। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ বৰা ইউটিউব চেনেল। আজি আমি এনেকুৱা এজন পুৰুষৰ কথা আলোচনা কৰিম যিজন পুৰুষে কেৱল মহিলাৰ সাজপাৰ পিন্ধিহে ভাল পায়, আৰু সেইজন আচলতে পুৰুষৰ আচল স্বৰূপ দেখিলে আপুনিও ক'ব যে সেই কেলা অলপ হিলাই দেও, কিন্তু এতিয়া ৰাতি হ'ল, নহ'বা মই দিনত হোৱাহেঁতেন বাঁহে হিলাই দিলোহেঁতেন তাক। তেতিয়াহ'লে বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ই চালা ভুলতহে জন্ম হ'ল মতা হৈ, হ'ব লাগিছিলে মাইকী আৰু হ'লগৈ মতা। আৰে ভাই, তোৰ তলত সেই তামোল গুটি দুটা নাই নেকি? আৰু যদি আছে তেতিয়াহ'লে এইখন নতংকি কিহৰ? তাতে ইয়াৰ ছোৱালী হ'বলৈ খুব মন আছিলে আৰু চান্সটো আচলতে পোৱা নাছিলে, আৰু যেতিয়া আচলতে তাৰ চাকৰি গ'ল, ই এতিয়া আচলতে মগজৰ বিকৃতি ঘটি পেলাই নি ছোৱালী এনেবিলাক ড্ৰেছ পিন্ধি মানে এইবিলাক কাম কৰি আছে। আৰে মোৰ এটা কথা সন্দেহ হয়, ইয়াৰ বাৰু তলত বস্তুটো নাই নেকি? ভালে হ'ল ইয়াক আচলতে ঠিক সময়তে চাকৰিৰ পৰা নিলম্বন কৰা হ'ল, নহ'বা ই অলপ দিনৰ পিছত মেখেলা পিন্ধি পেলাই স্কুলে গ'লহেঁতেন, আৰু তাৰ আচলতে যিখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল আছিলে, এইজন শিক্ষকৰ পৰা আচলতে সেই ছাত্ৰ ছাত্ৰীসকলে কি শিকিলেহেঁতেন? কেনেকৈ মেখেলা পিন্ধে, কেনেকৈ ব্ৰা পিন্ধে, সেইবোৰতো শিকিবলৈ মাক বাপেকে ল'ৰা ছোৱালীক স্কুলেই নপঠিয়ায়। ভালেই হ'ল যি হৈছে ইয়াৰ লগত। ইয়াক লগ পালে মই তলৰ এই তামোল গুটিকেইটা আছেনে চেক কৰিব লাগিব। আৰে ভাই, মই বুজি পোৱা নাই যে ই আচলতে মতা নে মাইকী? আৰে ইয়াৰ জন্ম ক'ত? ই জন্ম কেনেকৈ হৈছিলে? এটা মতা হৈ মাইকী ড্ৰেছ মাৰি আছে চালা। ঐ এইটো যে ট্ৰেডিং কৰি যে শিক্ষক চাকৰিটো যে হেৰুৱাইছিলে সেইজন নহয় জানো? বাৰে বা, অসম দেশৰ বিষম কথা। এজন শিক্ষক হৈ এনেকুৱা নতুনকি। আৰে ভাই, তোৰ যদি ইমানেই মাইকী হ'বলৈ মন আছে তেতিয়াহ'লে ঘৰতে পেটিকোট ব্ৰা পিন্ধি ঘৰতে সোমাই থাক, কিন্তু এইবোৰ সমাজত আৱৰ্জনা সৃষ্টি কৰিবলৈ কেতিয়াও ওলাই নাহিবি, কাৰণ তোৰ পৰা ল'ৰা ছোৱালীয়ে শিকিব। চ' ফাইনেলি মই কৰিলোঁ নেইল এক্সটেনশ্যন। কি ধুনীয়া লাগিছে মোৰ নিজকে। ছোৱালী মানুহে ইমান ধুনীয়াকৈ নেইল মানে নখবিলাক ধুনীয়া কৰি ৰাখে, তাৰ অৰ্থ আজি বুজি পালোঁ। চাওক, মোৰে এনেকুৱা লাগিছে মই কোনোবা ছোৱালীজনীৰ হাতখনহে যেন ধৰি আছোঁ। বিশেষকৈ আমাৰ সমাজত এজন শিক্ষকক আচলতে বহুতো সন্মান কৰা যায়, বহুতো আচলতে ৰেচপেক্ট দিয়া যায়, কিন্তু কিছুমান এনে শিক্ষক আছে যিয়ে নেকি আচলতে সঁচা অৰ্থত শিক্ষকবিলাকক অপমান কৰি আছে। মানে আপুনি এইটোলৈকে মন কৰক, কেইটামান পইচাৰ কাৰণে কিমান তললৈ আপোনাৰ নামি গৈছে, ছোৱালী নিচিনাকৈ ডেন্স মাৰিছে, আৰু কি যে সিনাই পিন্ধা। মোৰ মানে সন্দেহ হয় ই চাগে তলত জাঙিয়া গেঞ্জি নিপিন্ধে নেকি, ব্ৰা পিন্ধিয়ে পিন্ধে নেকি। ব্ৰা পিন্ধিব পাৰিব যিয়ে ক্লাছ 5ত পঢ়ে, 4ত পঢ়ে, অৰ্থাৎ আমি কওঁ যে যিজনী ছোৱালী গাভৰু হৈছে। বন্ধুসকল, আজিলৈ ইমানেই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি কোনোবা আচলতে চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ কাৰণে মই সদায় এটা নতুন ধামাকা ভিডিঅ' লৈ আহিছোঁ। এতিয়া মোৰ ভাত খাব হ'ল, বাই।